फातिमाबाद साहा बागाननि सायाव जौ माफिया राजेश सालानि नोजोर फिन आरोबाव जौ माफिया राजेश सालानि हेंथायै गोख्रों सोमावसारदों साहा बागाननि लेबारफोरा। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय फातिमाबाद साहा बागाननि लेबारफोरनि फिन गोख्रों सोमावसारनाय। जौ माफिया राजेश सालाना फातिमाबाद साहा बागानखौ दखल खालामनो नाजानाय खामानिनि हेंथायै रागा जोंखांदों साहा बागाननि लेबारफोरा। फातिमाबाद साहा बागानाव राजेश सालान हाबनायखौ गोख्रों हेंथा होदों साहा बागाननि लेबारफोरा। साहा बागाननि लेबारफोरा गावसोरनि गुबुन गुबुन जेंनाफोरखौ बोस्रांना होनांगौनि दाबि खालामदों बागाननि लेबारफोरा। জালান যিজন মানুহ ডিফল্টাৰ মানুহ মানে ক্ৰিমিনেল মানুহ ই বোলে বাগানটো আৰু আকৌ পাইছে আৰু এইটো 9 তাৰিখত দিছে তাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিছে কিন্তু মানে ফাইনেল হোৱা নাই ফাইনেল আজি আছে কিন্তু এইটো আমাৰ জানা মতে ইয়াতে কয়জন দালাল ব্যক্তিকেইটা ইয়াতে গলা ভগাই আছে যে জালানে আৰু বাগানটো পাই গৈছে আৰু মানে তাৰ নামতে ইয়াত গলা চলা ভগাই আছে তেতিয়া আমি মানে আচৰিত হৈ গৈছোঁ। আমাক তো PF কমিশনাৰে কৈছে যে কোনো পধ্যে ইয়াতে অঞ্জলি বাসুমতীৰ আৰু জালানে ইয়াত বাগান নাপায় কিয় সি ডিফল্টাৰ হয় আৰু ক্ৰিমিনেল হয়। এতিয়া আমাৰ যোনটো অঞ্জলি বাসুমতীৰ সিও বাগানটো নাপায় আমাৰ যোনটো নতুন মালিক ইয়াত যদি আহিব যিজন মানুহ টেণ্ডাৰ মাৰে সি মানুহটোহে বাগানটো পাব। তো এনেকুৱা আমি শুনি আছোঁ কিন্তু টেণ্ডাৰ মাৰাৰ ভিতৰত আমি গম পাইছোঁ যে ৰাজেশ কুমাৰ জালানে বোলে ইনডাইৰেক্টলি টেণ্ডাৰটো মাৰছে। তো আজি বিট হোৱা কথা আছিল যদি বিট হয় তেনেহ'লে আমি 3 দিন মানে আমি PF অফিচত যাই ধৰ্ণা কৰিম আৰু বাগানতো ধৰ্ণা কৰিম। এইটোৱে আমাৰ মজদুৰৰ লগত এটাই কথা আছে। ৰাজেশ জালানক কিয় নিবিচাৰে আপোনালোকে? আমি না বিচাৰোঁ আমাৰ পাইপো দিয়া নাই এতিয়ালৈকে। পাইপো কি পাব লগা আছে? বহুত পাইপো আছে গ্ৰেজুৱেটি পাইপো আছে DLA পাবা আছে গ্ৰেজুৱেটি পাবা আছে ফাল্টু কেইটাৰ এনুৱেল লিভ পাবা আছে আৰু পাৰ্মানেণ্ট ৱাৰ্কাৰ কেইটাৰ ছুটি পইচা পাব লাগে জানুৱাৰীৰ মাহতে আৰু এনেকুৱা ঘৰ ভাড়া দিয়া নাই ঘৰৰ ৰিপেয়াৰিং দিয়া নাই এনেকৈ বহুত যোনটো আমাৰ প্লান্টেশ্যন লেবাৰ এক্টত যোনটো ৰুল আছে সেইকেইটা আমাৰ যোনটো লেবাৰ মিনিষ্টাৰক আমি জনাইছোঁ অলৰেডি সেইকাৰণে আমাক বিহিত ব্যৱস্থা লাগিব আৰু ইয়াতে যিজন মানুহ বাগানটো ল'ব খোজে সি একদম অপেন আহিব লাগিব বাগানত মিটিং হ'ব লাগিব চবৰ আগতে লেবাৰ মিনিষ্টাৰ আহিব লাগিব PF কমিশনাৰ আহিব লাগিব লগতে মজদুৰ থাকিব লাগিব অপেন মিটিং হ'ব লাগিব তেতিয়াহে আমি মজদুৰকেইটা মানি ল'ম নহ'লে আমি PF অফিচত যদি আলোচনা বিলোচনা কৰি ইয়াত যদি নতুনকৈ যদি মালিক আহে এইটো আমি কিন্তু একচেপ্টেবল নকৰোঁ। কিমান বছৰ চলাইছিল ৰাজেশ জালান মোটামুটি 3 বছৰ ৰানিং চলি আছে এতিয়া বহুত পেণ্ডিং এতিয়ালৈকে আছে একদম খুৰি কাটি আছে খুৰি কাটি ইয়াত থৈ দিছে। আমাৰ যোনটো যে আগষ্ট মাহৰ যোনটো 2022 যোনটো যে এনুৱেল লিভ ফাল্টু কেইটাৰ সেইটোও দিয়া নাই। এতিয়া পাৰ্মানেণ্ট কেইটা এতিয়া বহিব লাগে বছৰত ছুটি পাব লাগে 15 দিন 14 দিন সেইকেইটা মানে ৰেষ্ট কৰলাক হয় তাহাৰো পইচা দিয়া নাই। এতিয়া ষ্টাফকেইটাক মাতি ডাইৰেক্ট কৈছে যে আমি 2024হে দিব পাৰিম যিমান পেণ্ডিং এতিয়া একো নিদিওঁ তহঁতে কি কৰিবি কৰি থাক। আৰু ইয়াতে নতুন মেচিন মাখা আনছে ক'ত JCP আনছে ক'ত উড সাফার আনছে এগুলো তো দরকার নাই আমার ইয়াতে উড সাফার তো উড সাফার কিয় আনছে আমি গম নাপাওঁ কিন্তু বেলেঞ্চ শিটত যোনটো আমি দেখা গৈছে যে 80,000 টাকা সি মানে যোনটো যে পইচাটো মানে ইনভেষ্ট কৰিছে বুলি দেখাইছোঁ। তো ইনভেষ্ট কৰি কিমানটা মজদুৰক মানে খুৰি পাইছে কিমানজন পাৱা নাই সেইকাৰণে আমাৰ লাষ্ট কথা এইটোৱে আছে যদি ৰাজেশ জালান যদি আহে একদম নেভাৰ ইয়াতে হুমবাও নৰে আৰু আমি হুমবাও নিদিওঁ আৰু এইটো আমাৰ জংগী আন্দোলনটো কণ্টিনিউ থাকিব সেইটোৱে মোৰ কথা। ধন্যবাদ। বিচৰাটো কি ইমান দিনৰ পৰা বিচাৰি আছোঁ 2022ত যি আমাৰ বোনাছ হৈছিল সেই সময়তে আমাৰ এগ্ৰিমেণ্ট হৈছিল যে বোনাছ হোৱাৰ 2 সপ্তাহৰ পিছত যিবিলাকে ছুটি পইচা পাব লাগে সেইবিলাকক ছুটি পইচা দিয়া হ'ব। তাৰপিছত 2 সপ্তাহ গ'ল 3 সপ্তাহ গ'ল ডিচেম্বৰ মাহ গ'ল জানুৱাৰী গ'ল ফেব্ৰুৱাৰী গ'ল আজি মাৰ্চ আহিল হঠাতে যোৱাকালিৰ পৰা প্লাকিনত দিছে আৰু 2 বেলা কৰিছে। 2 বেলাৰ মতলব কি 7:30 বজাত গেলে 11:30 ছুটি দিয়ে 1 বজাত আৰু প্ৰেজেণ্ট হ'ব লাগে 4:30 ছুটি দিয়ে। তো এতিয়া আমাক যোনটো লিখিত আকাৰে আমাক কৈছিল যে 2022ৰ ছুটি পইচা দিয়া কথাটো দেৱালীত সেইটো দিয়া নাই। ইপিনে ছাটানলি আমাক 15 দৰমহা কৰিছে ৰেচনটো নাই তাৰে মাজেদি আৰু বিভিন্ন কাৰণৰ লেনদেনবিলাক নাই আৰু হঠাতে কালি আমাক 2 বেলা কৰিছে। তো আমি মজদুৰে নিজে কথা পাতিলোঁ যে এই 2 বেলা কৰাৰ কাৰণ কি যে তেওঁলোকক উন্নতি লাগে। তো আমিতো গোটেই বছৰটো উন্নতি কৰি দিয়ে আছোঁ লেবাৰে যদি উন্নতি কৰি নিদিওঁ তো মালিকে ক'ৰ পৰা পাব আৰু মালিকে যদি মজদুৰৰ পেটত খাবৰ কাৰণে যদি দানা নিদিয়ে মজদুৰে ক'ৰ পৰা কাম কৰিব। এতিয়া কি আপোনালোকে এইজন মালিকক নিবিচাৰে? এতিয়া আমি যোৱাকালিৰ পৰা এইটোৱে ধাৰণা কৰি আছোঁ যে আমাক পাইপটো লাগে আৰু জালানক নালাগে। পাই আছোঁ যে আমাৰ ফাতেমা চাহ বাগিচা দিনে দিনে মানে সমস্যাৰ মানে এটা কি খালত পৰি আছে কিন্তু সমাধান কিন্তু
কেতিয়াও ওলাই নাহে আৰু ইয়াত মিডিল মেন হিচাপে আমাৰ PF অফিচাৰে কাম কৰি আছে মিডিল মেন হিচাপে PF অফিচাৰে কি কৰে কি নহয় গম নাপাওঁ কিন্তু ইয়াতে মানে লেবাৰৰ মাজত মানে দুটা পক্ষ বনাই দিয়ে বনোৱাৰ পিছত লেবাৰৰ মাজে মাজে মানে কাম মাৰা কাটাকাটি তেনেকুৱা আৰম্ভ হয় এতিয়া আমি যদি ফৰ এক্সাম্পল চাব যাওঁ 2018 বা 19 সেইটো সময়ত আমাৰ বাগিচাত স্থায়ী কৰ্মী বা শ্ৰমিক তেতিয়া 450 to 500 তেনেকুৱা আছিল 450 জন 500 জন তেনেকুৱা পাৰ্মানেণ্ট লেবাৰ আছিল কিন্তু এই পাৰ্মানেণ্ট লেবাৰ যেতিয়াৰ পৰা ইয়াতে জালান এণ্ট্ৰি হ'ল তেতিয়াৰ পৰা মানে অফিচৰক ঠিকাদাৰী বেছি স্পীডকৈ গতি কৰিল গতি কৰাৰ পিছত মানে আমি দেখা পাই আছোঁ লাহে লাহে এতিয়া ঠিকাদাৰৰ শ্ৰমিকে আহি ইয়াতে ভাউচাৰত কাম কৰি আছে যি ভাউচাৰ মানে যিটো অকল কাম কৰে পইচা লয় আৰু বেলেগ একো নলয় সেইটো আৰু যি বাগানৰ স্থায়ী শ্ৰমিক আছিল এওঁলোকৰ এতিয়ালৈকে মানে যোনটো আমাৰ ৰিটায়াৰ হোৱাৰ পিছত যোনটো পাৰ্মানেণ্ট হ'ব লাগে তাৰ বদলিত সেইটো কিন্তু এতিয়া হোৱা নাই এতিয়া লাহে লাহে মানে এইটো 400-500 যিমান আছিল পাৰ্মানেণ্ট ৱাৰ্কাৰ সেইটো লাহে লাহে কি হ'ল কমি আহি এতিয়া 250 পৰা 200হে আছে এতিয়া তো আমাক ভয় লাগিছে হ'ব পৰহি 30 জন হ'ব লাহে লাহে ইয়াতে পাৰ্মানেণ্ট মানুহ নোহোৱা হ'ব আৰু পাৰ্মানেণ্ট মানুহ নোহোৱা হ'লে আমাৰ অধিকাৰ বাগানত একোৱেই নাই ঠিক তেনেকুৱা হ'ব নাই তেনেকুৱা হ'ব হোৱাৰ পিছত মালিকে ক'ব বা যিজনে লিজত লৈ আছে তেওঁ আহি ক'ব তোমালোকে ইয়াৰে স্থায়ী বাসিন্দা নহয় স্থায়ী শ্ৰমিক নহয় তো গতিকে তোমালোকে ইয়াৰ পৰা উঠি যাব লাগে সেইটো ক'ব যিজন মালিক আমি এই বাগানৰ আমাকে কি কৰিব ই নকৰ বনাই ইয়াৰ পৰা খেদবাৰ এটা চেষ্টা কৰি আছে মানে তো সেইটো সোনকালে আমি মানে বহুত মানে ভয় লাগি আছে আমাক সেইকাৰণে আমি প্ৰতিবাদ কৰি আছোঁ আৰু আমি যেতিয়া ৰাজেশ জালান ইয়াতে এণ্ট্ৰি মাৰিল তেতিয়া আমাৰ লগত এগ্ৰিমেণ্ট হৈছিল যে আমাৰ যি বাগানৰ ল'ৰা ছোৱালী আছে মানে 30% বাগানৰ স্থায়ী ল'ৰা ছোৱালী যি ডিগ্ৰী কৰা ল'ৰা ছোৱালী আছে বা হাই ছেকেণ্ডেৰী কৰা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে ইয়াতে চাকৰি হ'ব তেনেকুৱা আমাৰ লগত এগ্ৰিমেণ্ট হৈছিল আৰু পাৰ্মানেণ্ট ৱাৰ্কাৰ প্ৰত্যেক বছৰে বঢ়োৱা হ'ব যি ডিউজ আছে পেণ্ডিং আছে সেইটো ক্লিয়াৰ কৰা হ'ব সেইটো কৈছিল কিন্তু এতিয়ালৈকে এইটো একোৱেই হোৱা নাই তো আমি মানে আমাৰ শ্ৰমিক সংঘই এতিয়া মানে তেওঁলোকে নিজে মাৰ বান্ধি লৈছে যে যেতিয়ালৈকে ইয়াৰ পৰা ঠিকাদাৰগিৰি শেষ নহয় আৰু জালানগিৰি শেষ নহয় তেতিয়ালৈকে কিন্তু ইয়াতে আমি সদায় ৰাতিপুৱা আহি আন্দোলন কৰিম আৰু আমি ইয়াতে গুৱাহাটী নাযাওঁ বুলি কৈ আছে গুৱাহাটী যাব আৰু ময়ো ভাবোঁ গুৱাহাটী যোৱাৰ একো দৰকাৰ নাই কাৰণ গুৱাহাটীত যায় তাতে PF অফিচত যায় 10-15 জনক লৈ যায় তাতে মুখ বন্ধ কৰি দিয়ে গতিকে মই PF কমিশ্যনাৰক আহ্বান জনাওঁ আপোনালোকে ইয়াতে আহক আৰু শ্ৰমিকক বুজাই যাওক অন্যথা বাদ দিয়ক বাগানটো আমি কি কৰিব লাগে আমি কৰিম गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन